নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস সকলোৱে উদযাপন কৰিছে আৰু এই উপলক্ষে মই বৰ্তমান আহি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ সাপেখাতিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তত। আৰু আজি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম সাপেখাতিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তত কিদৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে বা ইয়াত কি কি কাৰ্যসূচী লৈছে সেই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান আপোনালোকে দেখিছেই যে কালি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত চৌদিশে বানপানী, পঞ্চায়তৰ এলেকাৰ ভিতৰতো বানপানী হৈছে, কিন্তু সেই বানপানীটো নেওচি ৱাৰ্ড প্ৰতিনিধিসকলে হওক বা স্থানীয় লোকসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু তেওঁলোকৰ সহযোগিতাত ইয়াত পতাকা উত্তোলন কৰা হ'ব আৰু অন্যান্য কাৰ্যসূচীসমূহ ৰূপায়ণ কৰা হ'ব। সেই গোটেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আমি গোটেই কাৰ্যসূচীখিনি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আমি গাঁও পঞ্চায়তৰ ভিতৰলৈ সোমাই যাওঁ। গাঁও পঞ্চায়তৰ ভিতৰলৈ সোমাই খুব এটা সুন্দৰ পৰিৱেশ। গাঁও পঞ্চায়তৰ ভিতৰৰ পৰিৱেশটো এইফালে চাওক, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ মানচিত্ৰ, অৰ্থাৎ গোটেই বেঙেনাবাৰী গাঁও পঞ্চায়তৰ অধীনত যিমানখিনি ঠাই আছে গোটেই ঠাইখিনি ইয়াত নাম সহিতে তেওঁলোকে মানচিত্ৰখন অংকন কৰি থৈছে। এই মানচিত্ৰখন চালে আপোনালোকে বেঙেনাবাৰী গাঁও পঞ্চায়তৰ বিষয়ে এটা সবিশেষ তথ্য লাভ কৰিব পাৰিব। আৰু এই মানচিত্ৰখনৰ ওপৰতে চাম এটা কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। এইফালে আমাৰ এশিঙীয়া গড়, এইফালে হৰিণা, এইফালে এখন নদী, কি সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য। তাৰ পৰা এইফালে চাওক, আমাৰ বিভিন্ন মহৎ লোকৰ বাণীসমূহ ইয়াত তেওঁলোকে লিপিবদ্ধ কৰি থোৱাৰ লগতে আৰু বিভিন্ন মহান মহান ব্যক্তিসকলৰ ইয়াত চিত্ৰ তেওঁলোকে অংকন কৰি থৈছে। মানে খুব এটা সুন্দৰ পৰিৱেশ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়টো। মানে ইয়াত কাম কৰাৰ এটা খুব সুন্দৰ পৰিৱেশ এটা ইয়াত লাভ কৰা যায়। আৰু এইফালে আপোনালোকে চাব পাৰে, এইফালেও ৱালবোৰ কি সুন্দৰকৈ তেওঁলোকে বিভিন্ন মহান ব্যক্তিসকলৰ চিত্ৰ অংকন কৰাৰ লগতে মহৎ লোকৰ বাণীসমূহ খুব সুন্দৰকৈ তেওঁলোকে ইয়াত লিপিবদ্ধ কৰি থৈছে। মোৰ সৈতে আছে বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী বাইদেউ, মই চিনাকি কৰাই দিছোঁ। এইফালে আমাৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ সীমালাহন বৰা বাইদেউ। আৰু বাইদেউৰ পৰা জানিব বিচাৰিম আজি বেঙেনাবাৰী গাঁও পঞ্চায়তত স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকে কিদৰে কি অনুষ্ঠানৰ আয়োজন কৰিছে সেই বিষয়ে আমি চমুকৈ জানিব বিচাৰিম বাইদেউৰ পৰা। বাইদেউ নমস্কাৰ। প্ৰথমে মই সমূহ দেশবাসীক ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি বেঙেনাবাৰী গাঁও পঞ্চায়তত ৭৪ সংখ্যক আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ স্বাধীনতা দিৱসটি আমি ইমান প্ৰস্তুতি আমাৰ নাছিল যদিও হ'লেও আমি খুব খৰতকীয়াকৈ অনুষ্ঠীয়াকৈ সঁচাকৈ খুব সুন্দৰ এটা অনুষ্ঠান আমি আজি আয়োজন কৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি প্ৰথমে আমাৰ স্বাধীনতাৰ আমাৰ সন্মানীয় পতাকাখন আমি উত্তোলন কৰিলোঁ ৭:৩০ বজাত। আৰু আমাৰ মাজত উপস্থিত আছিল আমাৰ পঞ্চায়তৰ সমূহ প্ৰতিনিধি আৰু আমাৰ গাঁও পঞ্চায়তৰ GPC জন উপস্থিত আছিল। আৰু
ওচৰতে থকা দৈচলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে তেওঁলোকৰ সকলো শিক্ষক উপস্থিত আছিল, ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল আৰু আমাৰ মাজত কেইবাটাও সংগঠনৰ টাইপা, ABVP আৰু বড়ো আদি কেইবাটাও সংগঠনৰ উদীয়মান যুৱকসকল উপস্থিত আছিল আৰু আমি কেইবাটিও বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বড়ো, ঝুমুৰ আৰু আমাৰ বাপতি সাহোন শিশুৰ কেইগৰাকীমান মহিলা যুৱতী আমি উপস্থিত ইয়াত আমাৰ লগত অংশগ্ৰহণ কৰিছিল আৰু সঁচাকৈ আজি খুব ভাল লাগিল। আমাৰ অনুষ্ঠানটো মহা উলহ মালহেৰে আমাৰ আয়োজন হ'ল বুলি আমি ভাবিছোঁ আৰু ইয়াৰ দ্বাৰাই মই সকলোকে আজি এই আপোনাৰ চেনেলটোৰ দ্বাৰাই আজি উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যালয়লৈ আহি আমাক এই অনুষ্ঠানটি অংশগ্ৰহণ কৰি তেওঁলোকে আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে আৰু মই দেশবাসীক তথা আমাৰ গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী নাগৰিকক মই এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে আমি যি আমাক চৰকাৰী নিৰ্দেশ 13, 14, 15 তিনিদিনৰ যি আমাৰ পতাকা উত্তোলনৰ ঘৰে ঘৰে তিৰংগা যি উত্তোলন কৰিবলৈ দিছিল, এই সকলোখিনি উত্তোলন কৰাৰ পাছত যাতে আমাৰ প্ৰত্যেক দিনেই আমাৰ এই সন্মানীয় পতাকাখনৰ সন্মান যাতে অটুট ৰাখে, কোনো মুহূৰ্ততে যাতে এই পতাকাখনৰ বেয়া অৱস্থা নপৰে, এয়াই মই অনুৰোধ জনাইছোঁ আৰু সকলোকে সচেতন হ'বলৈ মই বাৰে বাৰে কাটৰ অনুৰোধ জনাইছোঁ। বাইদেউলে ধন্যবাদ জনাইছোঁ। বাইদেৱে বৰ ধুনীয়া কথা কেইটামান ক'লে। যিহেতু ৭৫তম স্বাধীনতা বৰ্ষ হিচাপে আজাদী কি অমৃত মহোৎসৱ চলাই থকা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সকলোৰে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাৰ যি ব্যৱস্থা কৰা হৈছে সেয়া খুব লেখত ল'বলগীয়া বিষয় হয়। কিন্তু আমি এটা কথা মন কৰিব লাগিব যাতে 16 আগষ্ট তাৰিখে 13, 14, 15 এই 3 দিনত যিকেইখন জাতীয় পতাকা আমি ঘৰত বা অনুষ্ঠান প্ৰতিষ্ঠানত লগাইছোঁ সেইখিনি যাতে 16 তাৰিখে ক'ৰবাত ডাষ্টবিন হওক বা ক'ৰবাত ফুটপাথ হওক বা ৰাস্তাই ঘাটে যাতে পৰি নাথাকে, সেই বিষয়ত আমি খুব সচেতন হ'ব লাগিব আৰু এই বিষয়টো আমি চাব লাগিব। আৰু ইতিমধ্যে আমাৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেৱে সেই কথাটো ধুনীয়াকৈ উল্লেখ কৰিছে। গতিকে এই বিষয়ত আমি সতৰ্ক হ'ব লাগিব বা আমি সকলোৱে দৃষ্টি নিক্ষেপ কৰিব লাগিব। আৰু বেঙেনাবাৰী গাঁও পঞ্চায়তৰ এজন প্ৰতিনিধি আছে, মোৰ নাম বুদ্ধিকান্ত চেলি। আমি বিগত আজি 3টা দিন, আজি আমাৰ 3য় দিনৰ কাৰ্যসূচী 13, 14 আৰু 15। আজিতো আমাৰ ৰাতিপুৱা 7 বজাৰ পৰাই আমি প্ৰস্তুতি চলাইছিলোঁ। আজি আমি পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ আমি যি ধৰণে আজি আমি কাৰ্যসূচী হাতত ল'ব লাগে সেই ধৰণে আমি কামখিনি কৰি যাম বুলি ভাবিছোঁ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আমি চালুকীয়াকৈ অনুষ্ঠিত কৰি প্ৰথম স্বাধীনতা দিৱস উপলক্ষে যি আজাদী কি অমৃত মহোৎসৱ চলি আছে তাৰ অধীনত প্ৰত্যেক ঘৰে ঘৰে জাতীয় পতাকা অতি সুন্দৰকৈ লগাই থৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি